অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা অসমীয়া দেখো এজনো নাই। চেপা ঢকা গতা টনা ধোঁৱা খাই কান্দে ঢাকুৰি অসমীয়াই। জিত কৰে কোনে আইৰ বুকুত অসমীয়া দেখো এজনো নাই। আছে উজনি নামনি শিৱসাগৰীয়া নগৰীয়া ডিব্ৰুগড়ীয়া দৰঙীয়া কামৰূপীয়া গোৱালপৰীয়া জকাইচুকীয়া শুৱালকুছিয়া তেজপুৰীয়া লখিমপুৰীয়া গোলাঘটীয়া উত্তৰপৰীয়া দক্ষিণপৰীয়া পলাশপৰীয়া যোৰহতীয়া বৰপেটীয়া নলবেৰীয়া কত ৰকমৰ ইয়া। মাতৃভূমি ৰক্ষক হাই নাই কৰা কৰি অসমীয়া। আছে বামুণ সুদীৰ আহোম চুতীয়া নগাগাৰু মিৰি কছাৰী কোচ কেওট কলিতা মিৰি খাচিয়া এটালৈ এটাৰ হিংসা খোজ। ভৱিষ্যততে শিল মাৰি থৈ নিজে নিজে চকু কাঢ়ি কণা হৈ কোনে কাক মাৰি নিজে বৰ্তিব চুকে কোনে তাৰ ফুচফুচ। আছে চলিহা ফুকন চৌধুৰী মেধি দাস ভাগৱতী বৰদলৈ ডেকা বৰা বৰ কাকতি কাকতি ফুপুলা বজোৱা ফুজ হিলৈ। নিজৰ দেশক নিজৰ জাতিক নুবুজা জৰতা আত্মঘাতিক ক্ষমতা লাভৰ খকতে মত্ত মাতৃৰ কোনে চাব বিলৈ। আছে গোহাঁই ভট্ট শৰ্মা বৰ্মা গগৈ গোহাঁই বৰুৱা দুৱৰা তালুকদাৰ লহকৰ দত্ত তামুলী ৰাজখোৱা নাথ বৰবৰা বৰবৰুৱা কিমান উপাধি অন্ত নোপোৱা। সকলোটি আছে কিন্তু নাই নাই অসম সেৱক অসমীয়া। আছে ব্ৰহ্মচাংমা ৰয় পেগু বসুমতাৰী নাৰ্জাৰী ইংতি মাতৃক পধি মাওৰাটো হৈ চুঙাত সোমোৱা ভেন্তি। আনৰ প্ৰভাৱ অধীনতালকে নি আছে নমাই পলকে পলকে একে সাঙুৰতে পৰ্বত ভৈয়ামে অসহযোগৰ হান্দি। আছে হাজৰিকা বেজবুজৰ বৰুৱা ভৰালী ভূঞা শইকীয়া মহীয়া পখীয়া 11 দিনীয়া মহাপুৰুষীয়া দামোদৰীয়া। ই গাঁৱৰ পৰা সি গাঁও চেৰাই বিৰোধ ধলেৰে সমাজ উচতাই চলিছে ক্ষিপ্ত খোজেৰে ঐক্য চিনচাব কৰি নাইকিয়া। হাই 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 অসমী সেৱক নাই যে এজনো অসমীয়া। নাই লেখ মানুহ এঠাৰ লেপেট কোনো কাৰো সতে নহয় নীল। ভাগি ছিগি গৈ চিন ভিন হৈ কিলৰ পিঠিত খাইছে কিল। মাতৃৰ কোনে দুৰ্দশা চাব নিজেই মৰিছে নিজকে খাই। তিল তিল কৈ নাই নৈ হৈ গৈ আছে তথাপি নাই। নেতাৰ বেদীত দলীয় দাপৰ উন্মাদনাত ধৰিছে ফাপৰ। পাঁচ দুৱাৰেদি ভোটৰ হাতত দেশ বিক্ৰীৰ খলকনি আগ চোতালত কুঁৱাৰী বিদৰা আইডিঅলজিৰ কাকত ধ্বনি। তেল পেৰা দৰে প্ৰগতি পেৰাত পেৰ পেৰকৈ আছে ওলাই বাট ঘাট হাত পদূলি পথাৰ ভৰাই কেৱল ঠেঙা হাৱাই। কলাৰ নামত সহাভিনয়ত চিনেমা হলত চুৰত মুখত ছোৱালী নাচত মন প্ৰাণৰত মাতৃৰ দুখ মোচন কৰাৰ লেখ মানুহ তাত ৰহন নাই। হাই 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 অসমীয়াৰ ৰক্ষক আজি এজনো নাই।